মই প্ৰথমে সেবাৰ অধ্যক্ষ সচিব তথা সকলো বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। তেওঁলোকে খুব সুচাৰুৰূপে সুকলমে HSLC পৰীক্ষা অনুষ্ঠিত কৰি আৰু আজি ফলাফল ঘোষণা কৰিছে। এই সফলতাৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে এই পৰীক্ষাত যিসকল কৃতকাৰ্য হ'ল, ষ্টেণ্ড কৰা সকলৰ পৰা আৰম্ভ কৰি তৃতীয় বিভাগত পাছ কৰা সকলোলৈকে মোৰ ফালৰ পৰা মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু যিসকল কৃতকাৰ্য হোৱা নাই তেওঁলোককো মই হতাশ নহ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জয় পৰাজয়, সফলতা বিফলতা এইটো জীৱনৰ লগৰী। এইটো মাত্ৰ 10ম শ্ৰেণীৰ এটা পৰীক্ষাটোত এইবাৰ উত্তীৰ্ণ হ'ব পৰা নাই, সিয়ে কোনো একো শেষ হৈ যোৱা নাই। গতিকে জীৱন সংগ্ৰাম আছে। গতিকে তেওঁলোকক পুনৰবাৰ চেষ্টা কৰাৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। পৰীক্ষাটো কোভিড পৰিস্থিতিৰ পাছত অনুষ্ঠিত হোৱা এইটো আমাৰ পৰীক্ষা আছিল। যোৱাবাৰ আমি পৰীক্ষা অনুষ্ঠিত নকৰাকৈ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ফলাফল দিছিলোঁ। গতিকে ফলাফল সেই সময়ত যথেষ্ট সংখ্যকে পাছ কৰিছিলে, 90% ওপৰত। আৰু কোভিড পৰিস্থিতিৰ পাছৰ এইবাৰ যিটো ফলাফল, এই ফলাফলটোৱে যে কোভিডৰ ইম্পেক্ট এটা যে আমাৰ শিক্ষাৰ ওপৰত পৰিছে সেইটো সূচাইছে। 56.9% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু একাংশই খুব ভাল ফলাফল কৰিছে আৰু একাংশই ভাল ফলাফল কৰিব পৰা নাই। যিসকলে বেয়া কৰিছে খুবেই বেয়া কৰিছে। তাৰমানে বিশেষকৈ গ্ৰাম্যাঞ্চলত আমাৰ কোভিড পৰিস্থিতিৰ কাৰণে পঢ়া শুনা এইটো নহ'লেই নিচিনা মোৰ অনুমান হৈছে। কেইটামান কথা বিশেষভাৱে পৰিস্ফুট হৈছে ফলাফলটোত, যে সাধাৰণতে আমাৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ছাত্ৰীসকলৰ এটা আধিপত্য থাকে, ছাত্ৰীসকলে ফলাফল খুব ভাল কৰে। এইবাৰ এই ফলাফলটোত ছাত্ৰীতকৈ আমাৰ ছাত্ৰসকলৰ ফলাফলে বেছি ভাল হোৱা নিচিনা পৰিলক্ষিত হৈছে, অৰ্থাৎ ট্ৰেণ্ডটো ভংগ হৈছে। কাৰণটো কি এইটো আমি অধ্যয়ন কৰিব লাগিব। দ্বিতীয় এটা কাৰণো, যিটো আমি অহৰহভাৱে আমি অধ্যয়নো কৰি আছোঁ, চেষ্টাও কৰি আছোঁ, যে প্ৰথম যিসকল 10টাত স্থান যিসকলে পাইছে তাত যদি চোৱা যায়, পুনৰবাৰ দেখা যায় যে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰে তাত আধিপত্যটো বেছি। আনকি চৰকাৰী বিদ্যালয় আছে, শংকৰদেৱ শিশু নিকেতনো আছে, জাতীয় বিদ্যালয়ো আছে, কিন্তু এইবাৰ সংখ্যাটো কমিছে। এই বিষয়টো আমি অধ্যয়ন কৰিব লাগিব। আৰু জিলাভিত্তিক যদি আমি ফলাফল চাওঁ তেনেহ'লে কাছাৰ জিলা, কাৰ্বি আংলং, চিৰাং আদি কৰি কিছু জনজাতীয় অধ্যুষিত জিলা, তাতে ফলাফলটো বেয়া হৈছে। তাৰমানে তেওঁলোকে 50ৰ ঘৰটো স্পৰ্শ কৰিব পৰা নাই। গতিকে এই জিলাকেইখনত বৰাক উপত্যকাত, BTADত, কাৰ্বি আংলঙত, কাৰ্বি আংলঙৰ বিপৰীতে কিন্তু ডিমা হাছাওত ফলাফল ভাল হৈছে, তেওঁলোকে আগতকৈ উন্নত হৈছে। কি কাৰণে ডিমা হাছাওত ফলাফল উন্নত কৰিবলৈ তেওঁলোক সক্ষম হৈছে আমি অধ্যয়ন কৰিম। আৰু কি কাৰণে এতিয়াও চিৰাং জিলা বা কাৰ্বি আংলং, কাছাৰ জিলা পিছ পৰি আছে, এইখিনিও আমি অধ্যয়ন কৰি তাত আমি বিশেষ ফ'কাছ কৰিব লাগিব। উদ্বেগজনক আমি যদি সামাজিক বিন্যাসৰ ফালে চাওঁ, সামাজিক বিন্যাসত আমি দেখা পাম যে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ পাছ কৰা তেওঁলোকৰ শতাংশটো বিল' 42% চিডিউল কাষ্টৰ ক্ষেত্ৰত। আৰু আমি যিহেতু সকলোৱে জানো আৰু চৰকাৰখনেও বিশেষ প্ৰচেষ্টা চলাইছে যে চাহ বাগান অঞ্চলত আমাৰ শিক্ষা বহুত পিছ পৰি আছে। সেইকাৰণে আমি কিছুদিন আগত 96খন হাইস্কুল আমি চাহ বাগান অঞ্চলত নতুনকৈ স্থাপন কৰিলোঁ। আৰু বাগান মেনেজমেণ্টৰ দ্বাৰা যিখিনি বিদ্যালয় পৰিচালিত হৈ আছে, তাত আমি অতিৰিক্ত অসম চৰকাৰৰ পৰা 2গৰাকীকে শিক্ষক আমি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ আগতে এছেছমেণ্ট আছে, আমি দেখিছোঁ চাহ বাগানত শিক্ষা পিছ পৰি আছে। মেট্ৰিকৰ ফলাফলটোৱে আকৌ দেখুৱাইছে যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ পাছ কৰা শতাংশ অনলি 26 নে 27, বিল' 30, তাৰমানে যথেষ্ট ফলাফল বেয়া। গতিকে এই সূচাংকসমূহে আমাৰ গোটেই মেট্ৰিক পৰীক্ষাটোৰ ওপৰত বা আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত অধ্যয়ন কৰাৰ এটা সুযোগ দিব। মই আজিয়ে ইয়াৰ বিতং অধ্যয়ন কৰিবৰ কাৰণে সেবাৰ লগত মই কথা পাতিছোঁ যে ইয়াৰ এটা অধ্যয়ন এনালাইচিছ আপোনালোকে আৰম্ভ কৰক, যাৰ ডিৰাইভেটিভছখিনি লৈ পেলাই আমি পৰৱৰ্তী সময়ৰ পৰিকল্পনাখিনি কৰিব।